নমস্কাৰ জনাইছো সকলোকে মই অন্য এটি নতুন ভিডিঅ' লৈ মই আজি বনাব লৈছো পায়স। ইয়াৰ কাৰণে মই লৈ লৈছো 1.5 লিটাৰ গৰু গাখীৰ। এয়া লৈ লৈছো জহা চাউল। চাউলখিনি মই 1 ঘণ্টামান আগত তিয়াই থৈছিলো। ভালদৰে ধুই ঢালি দিলো। এতিয়া কম জুইত সিজিব দিম। এতিয়া মই লৈ লৈছো ইয়াতে সৰু সৰুকে কাটি নাৰিকলখিনি মিক্সিত পিচি লম। এতিয়া লৈছো চেনি আপোনালোকৰ সোৱাদ অনুযায়ী কম বেছি কৰি দিব পাৰে। নাৰিকলখিনি মোৰ পিছা হৈ গ'ল। এতিয়া গোটেই নাৰিকলখিনি ইয়াতে ঢালি দিম। ঢালি মই ভালদৰে লৰাই দিম। আপোনালোক সকলোৱেতো বনাব জানেই, তথাপি মই কেনেকৈ বনালো আপোনালোকক ভিডিঅ' যোগে শ্বেয়াৰ কৰিলো। এতিয়া মই হাতত লৈ লৈছো 4টা কাজু। এই 4টা কাজু ইয়াতে দি দিলো। দি ভালদৰে লৰাই দিম। গাখীৰ মই মাজে মাজে ঢালি আছো, আপোনালোকক দেখুওৱা হোৱা নাই। এতিয়া লৈছো 2টা ইলাইচি, 2 খিলা তেজপাত 2 খিলা ইয়াতে ঢালি দিলো, লৰাই দিলো। এতিয়া দিম চেনিখিনি দি ভালদৰে লৰাই দিলো। এতিয়া দিলো মই ঘি 1 চামুচ, 2টা ইলাইচি খুন্দি থোৱা। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। এয়া মোৰ ৰেডি হৈ গৈছে পায়স। এয়া ৰেডি হৈ গ'ল পায়স। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।